ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এটা দুৰ্ঘটনাৰ পাছতে জ্বলিল ক্ষোভৰ জুই আৰক্ষীৰ সন্মুখত উত্তাল প্ৰতিবাদ ক্ষোভিত লোকৰ চিকিৎসাৰ অভাৱত যুৱকৰ মৃত্যু হোৱাৰ অভিযোগ প্ৰতিবাদকাৰী এম্বুলেন্স বিকল জৰুৰীকালীন সেৱা নাপায় চিকিৎসাৰ অভাৱতে দুৰ্ঘটনাত পতিতৰ মৃত্যু ডবকা চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটা দুৰ্ঘটনাৰ পিছতে জ্বলি উঠিল ক্ষোভৰ জুইকুৰা ডবকা বন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত কাৰ্বি আংলঙৰ পৰা আহি থকা AS01DH 6242 নম্বৰৰ বাইকখনত প্ৰচণ্ড জুই ফুটা মৰাৰ পিছতেই উত্তেজনা দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তাজুদ্দিন নামৰ বাইক আৰোহীজনে জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হৈ চিকিৎসালয়তে মৃত্যু কাকোৱালি লোৱাৰ অভিযোগত আৰক্ষীৰ সন্মুখতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ক্ষোভিত ৰাইজে এম্বুলেন্স বহুদিনৰে পৰা বিকল হৈ পৰি থকা বুলি কয় চিকিৎসকেও আমাৰ ইয়াত যে মৰি আছে ইয়াৰ কোনো ট্ৰিটমেণ্ট নাই পুলিচ আছে পুলিচৰ পদক আমি পুলিচক ধৰিম যে আমাৰ ইয়াত নাই নেকি পুলিচৰ কোনো ব্যৱস্থা লোৱা নাই চৰকাৰী হস্পিটেল হৈ পেলাই পইচা লৈ পেলাই ৰোগী চাই আছে ইয়াত দুজন মানুহ মৰি আছে এহেঁতি চাবলৈ নোৱাৰিছে আকৌ আহি আছে আমি গৈ পেলাই কৈছো বোলে গাড়ী দিবলৈ এহেঁতি কৈছে ড্ৰাইভাৰ নাই আকৌ আহি পেলাই মাৰিবলৈ বিচাৰিছে আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত দিলৱাৰ হুছেইন নামৰ আনজন আৰোহীক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হয় গুৱাহাটীলৈ ডবকাৰ পৰা আব্দুল হাকিম